আগতে আপোনাৰ এই ফেজটো মনত আছেনে টুইটাৰত যেতিয়া আমি টুইটবিলাকৰ ৰিপ্লাই আহিলে আমি ৰিপ্লাই কৰিছিলোঁ এটা কনভাৰচেশ্যনেল লেভেলত সেই ছ'চিয়েল মিডিয়াৰ অডিয়েঞ্চ এটা বিল হৈছিল আজিকালিৰ টাইমত আপুনি এইটো কৰিব নোৱাৰে নহয় মোক খুব খং উঠিলে কেতিয়াবা ৰিপ্লাই কৰি আপুনি কৰে তাৰমানে আপুনি পঢ়ে মই পঢ়োঁ মই টুইটকেইটা পঢ়ি গালিকেইটা খাওঁ খাই পেলাই যেতিয়া বেছিকৈ হয় সিদিনাখনে কিবা সৰু টুইট এটা মই এনেকৈ বাল্যচৰা বুলি আমি এটা অনুষ্ঠান আৰম্ভ কৰিছোঁ CSR মই মাজুলী আৰু ওদালগুৰি তাৰ কাষতে ৰিপ্লাইটো মই ভাবিছোঁ কি নিজকে মনত ভাল লাগিছে যে ঠিক আছে জীৱনত কিবা এটা ল'ৰা ছোৱালীখিনিৰ কাৰণে আগুৱাই গৈছোঁ টুইটত আহিছে বাইদেউ ছাইডৰ মাটিখিনি কিন্তু খুব ভাল তো গতিকে তোমাৰ জীৱনত তাৰমানে কিবা এটা যদি সঁচাকৈও ক'ব খোজোঁ তাৰমানে বিশ্বাসটো নহয় এইটো কিন্তু আপুনি ইউজ কৰিব পাৰে এই মাটিৰ বস্তুটোৱে আপুনি মিম বনাই পেলাওক আপুনিয়ে নিজে কওক আৰু মই তাকে মাটি চাবলৈ এতিয়া মোৰ এনেকুৱা অৱস্থা হয় মোবাইলত আহে 1 লেচা 10 কথা 1 বিঘাও নহয় 1 লেচা 2.5 লেচা তাৰমানে মই তাকে কেতিয়াবা চিন্তা কৰোঁ মই কি হয় একচুৱেলি আৰু কোনো চিনি নোপোৱা নাম্বাৰ লাষ্টত মই উপায় নাপায় মোৰ আজিকালি মোবাইলটোত আনন'ন নাম্বাৰটো ব্লক কৰি থৈছোঁ কাৰণ বেলেগ উপায় নাই মাটি কথা সোধে বাইদেউ এইটো মাটি আছে ল'ব নেকি হ'ব আৰু দিয়া ঠিকে আছে এতিয়া নট ইণ্টাৰেষ্টেড বুলি ক'লোঁ সেইটো লৈ দেখাই দিয়ে দেখাই বিচাৰি আছে চ' গতিকে তাৰমানে ইণ্টাৰেষ্টেড তাৰমানে ইণ্টাৰপ্ৰিটেশ্যন ঢেৰ কিন্তু আপুনি টেকনিকেলি ভূমিৰ মানুহ তেতিয়াহ'লে মই সঁচাকৈ ভূমিৰ মানুহ যেন লাগিছে মই মানে ভূমিৰ লগতে থাকি যাম যেন লাগিছে